কাক কোনে মাৰিলে? মানে আমাৰ ঘৰত কি অৱস্থা? কেনেকা অৱস্থা? অৱস্থা মানে উঠিব নোৱাৰে। যোৱা নিশা প্ৰায় 10:30-11মান বজাত আমি এটা খবৰ পাওঁ যে আমাৰ চিৰাং জিলাৰ ৰুণিখাতা থানাৰ অন্তৰ্গত ভুৰবন্ধা নামৰ এখন মানে ভুৰবস্তি নামৰ এখন অঞ্চলত অলপমান এটা ইনচিডেণ্ট এটা সংঘটিত হৈছে। তিনিগৰাকী মানে মানুহ গাঁৱৰ মানুহ অকণমান ডাইনী হিচাপত তেনেকৈ সন্দেহ কৰি পেলাই কিবা মাৰপিট কৰে বুলি খবৰ এটা পাই পেলাই আমাৰ স্থানীয় থানাৰ আৰক্ষী বিষয়া তেওঁলোক তাত গৈ পেলাই যিটো ফেমিলি আছিলে তেওঁক আমি প্ৰপাৰলি ইয়াত থানা কেম্পাছত আমি তেওঁক ৰেস্কিউ কৰি আনো আৰু ৰেস্কিউ কৰি আনি প্ৰপাৰ তেওঁক মানে যিখিনি মেডিকেল ট্ৰিটমেণ্ট দিয়া হয় সেইখিনি দিওঁ আৰু কেছৰ যিখিনি তদন্তৰ কামখিনি চলি আছে। এই সন্দৰ্ভত কোনো লোকক এতিয়ালৈকে আমি গ্ৰেপ্তাৰ কৰা নাই। তদন্তৰ কাম কাজখিনি চলি আছে আৰু পৰৱৰ্তী সময়ত যদি তদন্তৰ কিবা অগ্ৰগতি হয় আপোনালোকক বস্তুখিনি কোৱা হ'ব। এই ক্ষেত্ৰত আমি এতিয়াই ক'ব নোৱাৰোঁ, কাৰণ যিহেতু এতিয়া গোচৰ এটা ইয়াত ৰুজু হৈছে, তো গোচৰৰ যিখিনি মেৰিট সেই মেৰিটৰ ওপৰত আমাৰ তদন্ত হ'ব আৰু তদন্তৰ ওপৰত ভিত্তি কৰি যদি কাৰোবাক যদি গ্ৰেপ্তাৰ কৰাৰ প্ৰয়োজনীয়তা থাকে তো নিশ্চয় আমি এইখিনি কাম কৰিম। নাই, এই সন্দৰ্ভত আমি আমাৰ ইয়াৰে স্থানীয় আৰক্ষীৰ সহযোগত আৰু তাত মানে মই আছিলোঁ, এখন আমি পাব্লিক মিটিঙত তাত এটা অৰ্গেনাইজ কৰিছোঁ। তো তেওঁলোকক আমি এই সন্দৰ্ভত বুজাই দিছোঁ আৰু এখন শান্তি যাতে তাত ব্যাহত নহয়, শান্তি সম্প্ৰীতিৰে যাতে সকলোৱে বসবাস কৰে সেই সম্পৰ্কে সকলোকে আমি কৈছোঁ। যিখিনি স্থানীয় দল সংগঠন আছে তো আমি অলৰেডি আলোচনা কৰিছোঁ এটা, আৰু ইয়াত বৰ্তমান তেনেকুৱা ধৰণৰ বিশেষ এটা পৰিৱেশ মই নাই বুলি ভাবোঁ। এগৰাকী ব্যক্তিৰ মৃত্যুক কেন্দ্ৰ কৰি নহয়, এজন ব্যক্তি দীৰ্ঘদিন ধৰি কিবা এটা দুৰাৰোগ্য বেমাৰত ভুগি আছিলে। তো গাঁৱত এজন মানুহে জৰা ফুকাৰ কাম কৰে, তো সেই জৰা ফুকাৰ কাম কৰা মানুহজনক যোৱাকালি বেজালী সূত্ৰে তেওঁলোকে খবৰ ল'ব আহিছিলে আৰু এই সূত্ৰে ঘটনাটো সংঘটিত হয়। তো বৰ্তমান যিটো ভিক্টিম ফেমিলি আছে, যোৱাকালিতো আমি থানাত লৈ আহিলোঁ। তো আজি তেওঁক আমি প্ৰপাৰলি থানাত আমাৰ আণ্ডাৰ পুলিচ এস্কৰ্ট তেওঁক গাঁওখনত আমি থৈ আহিছোঁ এতিয়া। তো তেনেকুৱা ধৰণৰ গাঁৱত বৰ্তমান অপ্ৰীতিকৰ একো ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হোৱা নাই। চিটুৱেশ্যন ইজ আণ্ডাৰ ক্ল'জ ৱাটচ।